Fala, gostando. পানী আনিব লাগে মনত নাই পানী আপুনি আনিব লাগে নে মই আনিব লাগে মই কিন্তু ময়ে কাম কৰিম আৰু ময়ে পানী আনিম কিন্তু কাম কৰো বুলি ক'লে যে কোন দিনা কৰি পাইছে হা মই কাম কৰাই নাই তয়ে কৰি থাক কাম গোটেই দিনটো যে একো কৰি থাক কি গোটেই দিনটো একো কৰি থাক মই কেতিয়া ইয়াত নাচিব গোটেই দিনটো ভাত নবনালে খাবা কেনেকে হয় পানী আনি দিছে ভাত বনাবলে কাপোৰ ধুবলে পানী ময়ে আনিব লাগিব কিয় আনিব নালাগিব হা এইটো কোনে ৰবচোন ৰব ইয়াতে বাগুৰুম্বা নৃত্য চলি আছে আৰু ইয়াতে কাজিয়া কৰি আছে বাগুৰুম্বা নহয় ৰব পানী আনিলা না নহলে আজি দেখিছে নে নাই ইয়াতে বাগুৰুম্বা দেখোন বেছি টেম্পাৰ দেখিছো কি টেম্পাৰ দেখিছো হা কিহৰ টেম্পাৰ কিহৰ টেম্পাৰ আপুনি পানী আনি দিব আপুনি বেছি ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে কিহৰ নাপায় চাচোন চাওক ইয়াতে বাগুৰুম্বা নৃত্য চলি আছে এখনতে কোনো কাজিয়া কৰিব চাচোন চাওক ৰাইজ চাচোন চাওক চাই আছো গোটেই দিনটো মই হাজিৰা কৰি থাকো পানী কৰ পৰা আনিব লাগে কাজিয়া কৰিব নালাগে নহয় ভাৰত চৰকাৰ এখন জল জীৱন মিছন বুলি এখন আঁচনি আছে এই আঁচনিৰ অধীনত আমাৰ মানুহৰ ঘৰে ঘৰে বিশুদ্ধ পানী দিয়াৰ ব্যৱস্থা কৰিছে তাৰ মানে ভাৰত চৰকাৰে কি কৰিছে আমি যে পানীটো খাওঁ বহুত অঞ্চলত পানীয়ে নাই পানীয়ে নাপাওঁ হয় নহয় সেইবিলাকতো দিবই আৰু যিবিলাক আমি পানী খাই আছো সেইবিলাক পানী খোৱাৰ বাবে উপযোগী হ'লে নাই আমিতো নাজানো সেইটো কাৰণে ভাৰত চৰকাৰে কি কৰিছে যে জল জীৱন মিছন বুলি এখন আঁচনি উলিয়াইছে যি আঁচনিৰ অধীনত আমি ধনী হলেও দুখীয়া হলেও প্ৰত্যেকৰ ঘৰে ঘৰে চোতালে চোতালে ব্যৱস্থা হাততে পানী পাম আৰু চোতালত টেপ থাকিব ইয়াৰ বাবেনো কিমান টকা দিব লাগিব পইচা পাতি নালাগে সম্পূৰ্ণ বিনামূলীয়া ভালেই দেখোন এতিয়া যিবিলাক জাগাত পানী আছে সেইবিলাকৰ পৰা পাইপেৰে পানী দিয়াৰ ব্যৱস্থা কৰিব বুজি পাইছে আৰু সম্পূৰ্ণ বিনামূলীয়াকে দিছে আৰু কি হয় কেতিয়াবা আমাৰ এই চৰকাৰী আঁচনিবিলাক বন্ধ হৈ যায় এইবাৰ বন্ধ নহয় যে কি কৰিছে আমাৰ গাঁৱত এটা পৰিচালনা সমিতি বনাব দিয়ে সেই পৰিচালনা সমিতিয়ে পানীখিনি চোৱা চিতা কৰিব যদিহে তেওঁলোকৰ পানী কেতিয়াবা বন্ধ হৈ যায় তেওঁলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগত যোগাযোগ কৰিলে আকৌ মেৰামতি কৰি দিব বিনা পইচাতে কিন্তু আমি কিন্তু এই গাঁৱৰ ৰাইজে এনেই কাম নকৰো দেই এনে কৰিব নালাগে যি পৰিচালনা সমিতি যিখিনি ল'ৰা ছোৱালী থাকিব তেওঁলোকক দৰমহা দিব আমি দৰমহা পাম মানে ৰাইজ আমি বিনামূলীয়া পানীও পাম পইচাও পাম আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ এনে মোবাইল টিপি থাকিব নালাগে ময়ো মানে হাজিৰা কাম কৰিব নালাগে দাদা এইটো কিমান দিনো লাগিব 2024 চনৰ ভিতৰত সকলোৱে পানী পাব কিছুমান ঠাইত এতিয়াও আৰম্ভ কৰা নাই কিছুমান অলৰেডি আৰম্ভ কৰি দিলে যিবিলাকে আৰম্ভ কৰা নাই সেইবিলাক জাগাতো 2024 চনৰ ভিতৰত আৰম্ভ হৈ যাব আৰু যদিহে আপোনালোকে ভাবিছে যে আমাক অলপ সোনকালে লাগে তেতিয়াহ'লে আপোনালোকে জনস্বাস্থ্য কাৰিকৰী বিভাগত এখন এপ্লিকেশ্যন দিয়ক যে আমাক পানীটো আগতীয়াকৈ লাগে আমাৰ ইয়াৰ পানীটো বেয়া তেতিয়াহ'লে আপোনালোকক আমাক আগতীয়াকৈ যোগাযোগ কৰিব বুজি পাইছে ইমান ধুনীয়া আঁচনি এখন কি আঁচনি আঁচনিখনৰ নাম কি জল জীৱন মিছন আঁচনি যেতিয়া হ'ব ঘৰে ঘৰে জল তেতিয়াহে হ'ব সকলোৰে মংগল আমি আৰু বেলেগত যাব লাগিব এটা বিহুকে মাৰিব
ফটো